হাই গাইজ ৱেলকাম বেক টু মাই চেনেল শিখামণি ভ্লগছ আছামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি বিশ্বকৰ্মা পূজা সকলোৰে বাবে স্পেচিয়েল, চ' আমাৰো বাবে স্পেচিয়েল কিয়নো মোৰ মানুহজনৰ সকলো কাম বন গাড়ীৰ লগতে জড়িত। যিহেতু গাড়ীৰে ব্যৱসায়, গতিকে প্ৰতি বছৰে আমি বিশ্বকৰ্মা পূজাটো বহুত ধুমধামেৰে পালন কৰোঁ। কিন্তু এইবাৰ ইমান স্পেচিয়েল নহ'ব, যিহেতু তেওঁ গুৱাহাটীত আছে আৰু তেওঁ গুৱাহাটীতে পূজা কৰিব। তথাপিও আমি ঘৰতে অলপ পূজা পাতল কৰিম আৰু নামঘৰত এখন শৰাই দিম বুলি ভাবিছোঁ। গতিকে চাই থাককচোন আজিৰ দিনটো আমি কিদৰে উদযাপন কৰোঁ আপোনালোক। যিহেতু বিশ্বকৰ্মা পূজা, গতিকে বজাৰটো কৰিবই লাগিব। যিহেতু হাজবেণ্ড ঘৰত নাই, গতিকে ময়ে ওলালোঁ বজাৰ কৰিবলৈ। এতিয়া চাওঁ কি কি বজাৰ পাওঁ, বজাৰ কৰি আনো, বস্তুখিনি আনো, মালা চালা আনো। তাৰপিছত আমি স্কুটিখন ধুম, যিহেতু মোৰ স্কুটি এখন আছে, তাতে মালা চালা লগাই অলপ পূজা কৰিব। তো ফাইনেলি গাইজ বজাৰ কৰি আহিলোঁ। বহুত গৰম পৰিছে, তথাপিও বজাৰ চজাৰ কৰি আহি পালোঁ। এতিয়া বজাৰখিনি ধুনীয়াকৈ সৰিয়াই থৈ দিছোঁ। তাৰপিছত আমি এতিয়া গাড়ীখনতো গুৱাহাটীতে আছে, স্কুটিখন আছে, স্কুটিখন ধুম আৰু বাবু মাইনাহঁতৰ চাইকেল ধোৱা আৰম্ভ কৰি দিছে। সিহঁতে মানে ঘৰত কিবা এটা পাতিলে বিৰাট ফূৰ্তি পায়। মই যি কৰোঁ মোৰ পিছে পিছে সিহঁতেও তাকেই কৰি থাকি ভাল পায়। যিহেতু মই স্কুটিখন ধুম বুলি অলপমান চাৰ্ফ আৰু পানী যোগাৰ কৰি লৈছোঁ। সৰু মাইনায়ো বাল্টিঙতে পানী চানী লৈ পূৰা নিজৰ চাইকেলখন ধুবলৈ আৰম্ভ কৰি দিছে। তো চাই থাককচোন আমাৰ এই সৰু সৰু ভাল পূৰা ডাঙৰজনী মোৰ ভতিজা হয়। হাই কোৱা চুটকি। সৰুজনী মোৰ সৰু ছোৱালী হয়। দুনু এফালে চোৱা। বিশ্বকৰ্মা পূজাৰ কাৰণে ধুইছা ন মা? পূৰা চাইকেলখন ঘঁহি ধুবলৈ ধৰিছে। আচলতে কি জানে, আমি ডাঙৰে যিবিলাক কৰোঁ ল'ৰা ছোৱালীয়ে সৰুৰ পৰা সেইবোৰকে দেখি শিকে, বুজে আৰু কৰিবলৈ চেষ্টা কৰে। গতিকে আমি সৰুৰ পৰাই কিছুমান ৰীতি নীতিবিলাক ল'ৰা ছোৱালীক শিকালে ভাল। ডাঙৰ হ'লে সিহঁতে সেইবোৰ মনত সৰুৰ পৰা দেখি ৰাখি যায় আৰু পিছত তাকে কৰিবলৈ চেষ্টা কৰে। চ' এইখন মোৰ স্কুটিখন, এখন মোৰ বিৰাটেই মৰমৰ, যিহেতু এখন মোৰ ফাৰ্ষ্ট গাড়ী হয় আৰু আমাৰ ঘৰৰ প্ৰথম গাড়ী এখন। তাৰপিছত আমাৰ চুমু কিনা গৈছে 2খন 3খন, কিন্তু যিমান থাকিলেও ডাঙৰ গাড়ী, সৰুখনেই আমাৰ সকলোৰে মৰমৰ। যিহেতু ক'ৰবাত যাব লগা হ'লে এইখনতে বিশেষকৈ ফাৰ্ষ্টে যোৱা যায়। গতিকে এইখন গাড়ীখন মই বিৰাট মৰমত ৰাখোঁ। এতিয়া আমি এখন ধুম, আপোনালোকে চাই থাকক। গাড়ীখন ধুই আমি ধুনীয়াকৈ পূজা দিম দেই। আজি বিশ্বকৰ্মা পূজা, ধুনীয়াকৈ ঘঁহি ধুনীয়াকৈ চাফা কৰা। খালটো ধুই দিম আৰু শুকাই যাব দেই, শুকাই গ'লেহে তুমি খেলিব পাৰিবা। হিলটো দিয়া নাই, কিন্তু ক'ত কি ধুনীয়া চিকনা মাৰিছে চোৱাচোন গাড়ীখন ধুই দিয়াৰ লগতে। চাফা হৈছেনে চোৱাচোন, চাফা হৈছে নাই? হৈছে। চাইকেল ধোৱা। তো গাইছ, এতিয়া মই আহিছোঁ নামঘৰলৈ। নামঘৰটো আমাৰ ঘৰৰ একেবাৰে কাষত। ক'বলৈ গ'লে আমাৰ বাউণ্ডৰীটোৰ লগৰ বাউণ্ডৰীটোৱে নামঘৰৰ বাউণ্ডৰী। গাড়ী চাড়ীখিনি ধুই ল'লোঁ, ধুই লৈ পেলাই বোলো নামঘৰত বুট ভিজোৱা দেৰি হৈ যাব। গতিকে মই বুটখিনি আৰু ফল মূল যি পাৰিছোঁ নিজৰ সুবিধা অনুযায়ী সেইখিনি আনিছোঁ, নামঘৰত দি আহোঁ। ব'লকচোন আমাৰ নামঘৰটোনো কেনেকুৱা আপোনালোকক অকণমান। এয়াই হৈছে আমাৰ পবিত্ৰ নামঘৰ ভাগ। এয়া এনেকৈ প্ৰসাদ ভিজোৱা গৈছে নামঘৰৰ কাৰণে। এয়া আমাৰ নামঘৰৰ পূজাৰী। মামী এফালে চাওকচোন, ভিডিঅ' কৰি আছোঁ। এয়া আমাৰ নামঘৰৰ পূজাৰী গাঁৱৰ, পূজাৰ কাম আৰম্ভ কৰি আছে। ভাল দিয়ক। এয়া আমাৰ নামঘৰ ভাগ কমাৰকুছি। এতিয়া কোনো মানুহ অহা নাই, মাহ প্ৰসাদখিনি ভিজোৱা গৈছে। পূজাৰীয়ে সেইখিনি কৰিলে, মই আনা মাহ প্ৰসাদখিনি দিলোঁ। গৰমতে দেহা ভাগৰি গৈছেগৈ, বজাৰ কৰা, ঘৰৰ কাম কৰা। এয়া মোক পূজাৰীয়ে কৈছে এটা সেৱা কৰি যাবলৈ। মণিকোট ভাগ খুলি দিছে, কৈছে ভিতৰৰ ভাগ দেখাবৰ কাৰণে, নহ'লে নাপায় বোলে। কৃষ্ণ, এইফালে যাম ন মামী?
এয়া আমাৰ পবিত্ৰ নামঘৰৰ মণিকূট ভাগ। সকলো সময়তে দেখুৱাব নোৱাৰোঁ, যিহেতু ৰাইজৰ মানুহ থাকে, বেয়া বুলিব নামঘৰত আহি ভিডিঅ' কৰিলে। এতিয়া যিহেতু কোনো অহা নাই, মাৰ প্ৰসাদ ভিজোৱাৰ কাৰণে অকল মই প্ৰসাদ দিয়াৰ কাৰণে প্ৰসাদখিনি ভিজাবলৈ আহিলোঁ। পূজাৰীগৰাকী আহিছে, গতিকে যিখিনি পাৰিছোঁ থুলমূলকৈ আপোনালোকক দেখালোঁ। এয়া চাওকচোন আমাৰ নামঘৰৰ চাৰিওফালৰ পৰিৱেশ। আপোনালোকক দেখুৱাম অলপ পিছত, যেতিয়া নাম ধৰিব তেতিয়া আকৌ দেখুৱাম। এনেকৈ ধুনীয়াকৈ মূৰ্তিবোৰ বনোৱা আছে ৱালে ৱালে। খুব সুন্দৰ এটা পৰিৱেশ। নামঘৰ বুলিলে সঁচাকৈ মনত ভক্তিভাৱ নিজে নিজে আহে। আপোনালোকে জনাবচোন, আপোনালোকৰ ওচৰে পাঁজৰে এনেকৈ নামঘৰ আছেনে, মন্দিৰ আছে? বিশ্বকৰ্মা পূজা বুলি প্ৰিয়াংশুৱে চাইকেলখন একে ঘঁহি ঘঁহি ধুই আজি পূৰা চাফা কৰিছে। তাৰ যিহেতু গল্ড ব্লাডাৰ আৰু পেনক্ৰিয়াছৰ অপাৰেশ্যন হৈ গৈছিলে আজি 2 মাহৰ আগত, গতিকে তাক ডক্টৰে চাইকেল চলাব দিয়া নাই যদিও সি বিশ্বকৰ্মা পূজা বুলি চাইকেলখন নোমোচাকৈ থাকিব নোৱাৰিলে। এতিয়া গাইজ মোৰ সকলো কাম শেষ হ'ল। বজাৰ কৰি আনিলোঁ, গাড়ী গুড়া ধুলোঁ, তাৰপিছত নামঘৰৰ শৰাই ভাগ দি আহিলোঁ। এতিয়া মোৰ কাম ঘৰৰ গোসাঁই ঘৰখনত অকণমান চাকি বন্তি জ্বলোৱা। যিহেতু আজি শৰাই ভাগ মই নামঘৰত দিছোঁ, গতিকে নিজৰ অকণমানিকাকৈ আমাৰ গোসাঁই ঘৰ এভাগ আছে, তাতো মই চাকি বন্তি অকণমান মিঠাইৰ সৈতে অৰ্পণ কৰিম বুলি ভাবিছোঁ। এতিয়া আপোনালোকে চাই থাককচোন কেনেকুৱা পায়। আমাৰ গোসাঁই ঘৰখনো আপোনালোকক অকণমান দেখুৱাম। এয়া গাইজ মই মালা চালা লগালোঁ, স্কুটিখনত লগালোঁ, মাইনাহঁতে চাইকেলখনতো লগালে। ফাইনেলি চবেই বিশ্বকৰ্মা পূজাৰ বুন্দিয়া লাডু খাই আছে। আমাৰ এই দুটা ভকত চবতকৈ স্পেচিয়েল, যিহেতু সৰু, সকলোৰে মৰমৰ ইহঁত। আচলতে কি জানে, পূজাখিনি যদিও কৰিলোঁ, কিন্তু মনটো ইমান এটা ভাল লগা নাই। কাৰণ প্ৰতিবাৰে মানুহজনৰ লগত থাকি পূজা কৰা যায়, কিন্তু আজি অকলে অকলে কৰি পেলাই কিবা এটা ৰিঙা ৰিঙা লাগিলে। তথাপিও যিয়ে নহওক, বছৰৰ পূজা বুলিতো ঈশ্বৰৰ নামত পূজাখিনি কৰিবই লাগিব, নহয় জানো? কথা নাই, অহা বছৰ যদি পাৰোঁ আমি একেলগে পূজা পাতিবলৈ চেষ্টা কৰিম। মানুহজন গুৱাহাটীতে পূজা কৰিব। আগতে আমিও গুৱাহাটীতে ভাড়াঘৰত আছিলোঁ, গণেশপাৰা নামৰ জেগাডোখৰত। কিন্তু যেতিয়া কৰোণা সময়ত চবফালে সকলো বন্ধ হৈ গ'ল, তেতিয়া আমি গাঁৱত গুচি আহিলোঁ। অহাৰ পিছত আমি এনেকৈ এতিয়া যেনেকৈ অৱস্থা দেখা পাইছে, সেনেকৈ তৰ্জা দি পেলাই তলটো পকা কৰি কিনে কিবাকৈ সোমাই আছোঁ আৰু মানুহজন তাতে পল্টন পূজাত এভাগ ডাঙৰ পূজা হয়, গতিকে তাতে তেওঁ সকলোৰে লগত পূজা পাতিব। মোৰ মানুহজনে আগতে গাড়ী চলাইছিলে, গতিকে গাড়ীৰ লগত আমাৰ সৰুৰে মানে কি, ল'ৰা ছোৱালীকেইটা সৰু থকাৰ পৰাই গাড়ীৰ প্ৰতি বা যিকোনো সময়তে য'তে নাযাওঁ কিয় গাড়ীৰ লগতে মানুহজন জড়িত হৈ থাকে। এতিয়া বাৰু গাড়ীৰ ব্যৱসায়টো অলপ বেলেগ কৰিলে তেওঁ, কিন্তু তথাপিও গাড়ীৰ লগতেই জড়িত হৈ আছে তেওঁ ব্যৱসায়। গতিকে সেই ব্যৱসায় যিহেতু গাড়ীৰ লগত, আমি বিশ্বকৰ্মা পূজা ভাগ নকৰোঁ বুলি কোনোবাৰ ভাবিব নোৱাৰোঁৱেই। যি নহওক তথাপিও গাইজ কিবাকৈ সৰুকৈ মই যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিলোঁ। নানা ধৰণৰ ইয়াত ভুল হৈ যাব পাৰে, সেইখিনি ভগৱানে ক্ষমা কৰি দিলেই হ'ল আৰু। হাজবেণ্ডক মিছ কৰিছোঁ, কি কৰিম, উপায়তো নাই আৰু ন। তেন্তে ব'লকচোন ৰাইজ, এইবাৰ আমাৰ নামঘৰলৈ যাবলৈ সময় হ'ল। আমি নামঘৰত যাম এতিয়া, তাতে ভকতবৃন্দ আহিছে, তাতে নাম ধৰিব। এতিয়া আপোনালোকক আমি নামঘৰৰ পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া সকলোৱে প্ৰসাদ আৰু খিচিৰি খাব ধৰিছে।
আজি দিনটো কেনেকৈ পালন কৰিলোঁ বিশ্বকৰ্মা পূজা আপোনালোক সকলোৱে দেখা পালেই। আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। আৰু আমি এইমাত্ৰ নামঘৰৰ পৰা আহি ঘৰ পালোঁ। ঘৰ পাই পেলাই গোটেই কাম বন আছে আৰু কৰিবলৈ বাকী আছে কিছুমান কাম, সেইবোৰ কৰিম। কিন্তু সেইবোৰ এতিয়া আপোনালোকক নেদেখাওঁ আৰু যিহেতু নামঘৰৰ গোটেইখিনি কাৰ্যসূচী আপোনালোকক দেখালোৱেই। তো ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে সকলোৱে কমেণ্ট কৰি জনাবচোন। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে সঁচাকৈয়ে ভাল পাইছে তেন্তে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে আজিলৈ আহিছোঁ ইমানতে। বাই বাই গাইজ।